নমস্কাৰ বন্ধুসকল, আকৌবাৰ স্বাগতম জনাইছোঁ আছাম লাইভৰ পৰা। আজি 5 জানুৱাৰী 2019 ইংৰাজী। আজি ৰাতিপুৱা গণিপুৰ বজাৰৰ পূবফালে খেতিপথাৰত জাহাংগীৰ নামৰ এজন মানুহৰ মৃতদেহ পোৱা গৈছে। এতিয়ালৈকে খবৰ পোৱা নাই জাহাংগীৰ নামৰ মানুহজনক কোনে মাৰিছে, কি কাৰণত মৰিছে, কি হৈছে। তাৰ আগত মানুহজনৰ মৃতদেহ আপোনালোকক দেখুৱাই ল'ম। আশা কৰিছোঁ অতি সোনকালে জনোৱাই দিয়াৰ চেষ্টা কৰিম মানুহজনৰ মৃত্যু কেনেকুৱা হৈছে, কি হৈছে। হুজাইৰ পৰা কুতুবুদ্দিন, আছাম লাইভ।